হিন্ডেনবাৰ্গৰ প্ৰতিবেদন আৰু তাৰ পিছত হুৰাহুৰে কমিছে আদানীৰ শ্বেয়াৰ। এদিনত প্ৰায় ৪৫,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ল গৌতম আদানী। আদানীয়ে বহু বিত্তীয় কেলেংকাৰী সংগঠিত কৰিছে। আদানীৰ দ্বাৰা নিয়ন্ত্ৰিত শীৰ্ষ কোম্পানীসমূহৰ যথেষ্ট ঋণ আছে। ইয়াৰ প্ৰভাৱৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। হিন্ডেনবাৰ্গৰ গৱেষণা পত্ৰ মতে গৌতম আদানীয়ে এদিনতে ৫.৫ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৫,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। অৱশ্যে আদানী গ্ৰুপে এই দাবী স্বীকাৰ কৰে। উল্লেখ্য যে যোৱা কেইবছৰমানৰ পৰা আদানীৰ উত্থান দ্ৰুতগতিত হোৱা পৰিলক্ষিত হৈছে। তেওঁ আৰম্ভণিৰ পৰাই মুকেশ আম্বানীক প্ৰত্যাহ্বান জনাইছিল। লাহে লাহে তেওঁক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয় গৌতম আদানী। বিশ্বৰ দ্বিতীয় আটাইতকৈ ধনাঢ্য ব্যক্তিৰ স্থানো তেওঁ কিছুদিনৰ বাবে দখল কৰিছিল। ২০২২ চনৰ আৰম্ভণিৰ পৰা আদানীৰ সম্পত্তিৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। সেই বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁ মুকেশ আম্বানীক অতিক্ৰম কৰিছিল। ফিছৰ এটা গ্ৰুপ ক্ৰেডিট ছ'চাইটিয়ে পূৰ্বে দাবী কৰিছিল যে ব্যৱসায় বৃদ্ধিৰ বাবে অতিৰিক্ত উচ্চ আকাংক্ষা ঋণৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হৈ পৰিলে ঋণৰ ফাণ্ডত পৰিব পাৰে। ইয়াৰ ফলত আদানীৰ কোম্পানীসমূহৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আদানীয়ে এই আশংকাক ওলাই কৰি আহিছে। আদানী গ্ৰুপে জনোৱা মতে ইমান চৰ্চিত ঋণৰ বোজা এতিয়াও বহু পৰিমাণে হ্ৰাস পাইছে। ১৫ পৃষ্ঠাৰ এই প্ৰতিবেদন সংস্থাটোৱে জনাইছে যে আদানী গ্ৰুপে ঋণৰ ডেলিভাৰেজ অহৰহ কৰি আছে।